guys, welcome to my YouTube channel Liberta Vlog. কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। মানে আজি আমাৰ ইয়াতে ফাংচন আছে তো চাবলৈ যাম। তো ইয়াতে মানে আজি মানে কালি দৌৰা হৈছে তো মানে এনেকৈ কিবা কিবি খেলা হৈছে। তো প্ৰাইজ পাইছোঁ দুটামান। তো একেলগে ল'ম। তো ভিডিঅ'টো দেখাম আপোনালোকক। আৰু আজি গায়কো আছে। এই ফাংচনৰ মাত শুনি আছোঁ যে আমি যাম মানে ৰেডি হৈছোঁ। এতিয়া ভাতটো খাই কেনে যাই কেনে আপোনালোকক দেখাই যাম ভিডিঅ'টো। চাই যাব আপোনালোকে। তাৰভাৱে মই সমিতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ পঞ্চায়ত মণ্ডলীৰ ভৱেশ কলিতা। ইয়াৰ পিছত আৰু গৰাকীমান মুকুল ভৰালীদেৱ তেখেতক আমি প্ৰথম বৰ্ণালী ঠাকুৰীয়া মেডেল এটা, দ্বিতীয় দীপাংকৰী কলিতা, প্ৰথম বৰ্ণালী ঠাকুৰীয়া। দ্বিতীয় দীপাংকৰী কলিতা, দ্বিতীয় দীপাংকৰী কলিতা। দীপাংকৰী কলিতা অনুপস্থিত। দিগন্ত দাস অনুপস্থিত। দ্বিতীয় বনজিৎ ঠাকুৰীয়া মেডেল এটা। ডাঙৰ ছোৱালীৰ দৌৰ প্ৰতিযোগিতাৰ প্ৰথম নিবেদিতা ঠাকুৰীয়া আৰু দ্বিতীয় অংকিতা ঠাকুৰীয়া। নিবেদিতা ঠাকুৰীয়াক এটি মেডেলেৰে আমি সম্বৰ্ধনা জনাম। দ্বিতীয় অংকিতা ঠাকুৰীয়া। প্ৰথম নিবেদিতা ঠাকুৰীয়া, দ্বিতীয় অংকিতা ঠাকুৰীয়া। সৰু ল'ৰাৰ লং জাম্প, সৰু ল'ৰাৰ লং জাম্প। প্ৰথম বিদ্যুৎ ঠাকুৰীয়া, দ্বিতীয় পৰিস্মিতা দাস। প্ৰথম নিবেদিতা ঠাকুৰীয়া ডাঙৰ কাপ এটা, দ্বিতীয় পৰিস্মিতা দাস সৰু কাপ এটা।
হাপি ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভালে আছেনে সকলোৱে কি খবৰ ভালনে বেয়া বঢ়িয়া এটা ধুনীয়াকৈ চিঞৰি দিব লাগে হাত চাপৰি নালাগে বঢ়িয়া থেংক ইউ আইতা ঘৰতে আইতা ঘৰত মই এক লাইন গাম তাৰপিছত আপোনালোকে গাব ঠিক আছে ৰেডি মাজৰ পৰা ডাঙৰকে লাগে ভাগৰ লাগিছে নেকি নে টোপনি লাগিছে কি আছিলে পাহাৰী পিনে চেনে ঘৰে পাহাৰী পিনে চেনে ঘৰে বিবাৰ বছৰ
গৰম